নমস্কাৰ সকলোকে অসম 24 চেনেলটোলৈ স্বাগতম জনাইছো আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটোৱে হৈছে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহিছে এক সুখবৰ ৰাজ্যৰ বিভিন্ন বিভাগত হাজাৰ হাজাৰ পদ খালী হৈ থকাৰ তথ্য পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সকলো বিভাগক খালী পদৰ সম্পূৰ্ণ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে উপলব্ধ তথ্য অনুসৰি মহাবিদ্যালয়সমূহত প্ৰায় 2700 শিক্ষক পদ আৰু 500 কৰ্মচাৰীৰ পদ খালী হৈ আছে ইয়াৰ উপৰিও বিশ্ববিদ্যালয় আৰু মেডিকেল কলেজসমূহত প্ৰায় 2400 পদ খালী হৈ আছে স্বাস্থ্য বিভাগত 8000 গৃহ আৰু ৰাজনৈতিক বিভাগত 17000 পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 5000 ৰাজহ বিভাগ আৰু কাননগু মিলাই 1300 আৰু বন বিভাগত প্ৰায় 500 খালী পদ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে ইয়াৰ লগতে প্ৰশাসনিক বিষয়াৰ প্ৰায় 400 পদো খালী হৈ আছে সেয়ে অতি সোনকালে বৃহৎ নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনাই ৰাজ্যৰ যুৱ সমাজৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে আজি দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ খবৰ অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম বাজেট অধিৱেশন অসম বিধানসভাৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ে এক নিৰ্দেশনাযোগে 2024 চনৰ 6 জুলাই সোমবাৰে পুৱা 9:30 এই বাজেট অধিৱেশন আহ্বান কৰিছে এই অধিৱেশনত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বাজেট উন্নয়নমূলক আঁচনি আৰু জনস্বাৰ্থজড়িত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে আজি দিনটোৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় নীতি আয়োগৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিকশিত ভাৰতৰ স্বপ্ন সফল ৰূপায়ণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সমন্বিত আৰু যৌথ প্ৰচেষ্টা অতি প্ৰয়োজনীয় দেশৰ অধিকাংশ ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত উন্নয়ন শাসন ব্যৱস্থা আৰু জনকল্যাণমূলক আঁচনিৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা অভিজ্ঞতা আৰু ধাৰণাৰ আদান প্ৰদান দেশৰ সামগ্ৰিক বিকাশৰ বাবে এক শক্তিশালী ভেটি হিচাপে পৰিগণিত হ'ব বৈঠকত উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে বিভিন্ন দিশত সমন্বিত পদক্ষেপ গ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় আজি দিনটোৰ চতুৰ্থটি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি যোৱা নিশা প্ৰবল ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য ৰিক্টাৰ স্কেলত 4.2 প্ৰাবল্যৰ এই ভূমিকম্পৰ জোকাৰণি বহু অঞ্চলত অনুভূত হয় ভূমিকম্পৰ ফলত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হয় আৰু বহু লোক ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে যদিও বৰ্তমানলৈকে কোনো বৃহৎ ক্ষয়ক্ষতি বা হতাহতিৰ খবৰ হোৱা নাই প্ৰশাসনে জনসাধাৰণৰ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আজি দিনটোৰ পঞ্চমটি গুৰুত্বপূৰ্ণ খবৰ সাংস্কৃতিক জগতৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ সংগীত নাটক অকাডেমীয়ে অসমৰ সংগীত নাট্য আৰু লোক সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিভাশালী শিল্পীসকলক অধিক সুযোগ প্ৰদান কৰাৰ লগতে পৰম্পৰাগত কলা সংস্কৃতিক সংৰক্ষণ আৰু প্ৰচাৰৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে অকাডেমীৰ এই নতুন কাৰ্যসূচীত নবীন শিল্পীসকলৰ বাবে প্ৰশিক্ষণ শিবিৰ সাংস্কৃতিক কৰ্মশালা নাট্য উৎসৱ আৰু সংগীতানুষ্ঠান আয়োজনৰ ব্যৱস্থা থাকিব বুলি জানিব পৰা গৈছে ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত লুকাই থকা প্ৰতিভাসমূহক আগবঢ়াই অনাৰ লক্ষ্যৰে বিশেষ আঁচনি ৰূপায়ণ কৰা হ'ব সংস্কৃতি বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক অধিক শক্তিশালী কৰাৰ লগতে নতুন প্ৰজন্মক নিজৰ সংস্কৃতিৰ সৈতে অধিক সংযোগ স্থাপন কৰাত সহায় কৰিব শিল্পী আৰু সংস্কৃতিপ্ৰেমীসকলেও অকাডেমীৰ এই পদক্ষেপক আদৰণি জনাইছে আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হেলমেট নিপিন্ধা আৰু ছিটবেল্ট নলগোৱা চালকৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে যান বাহন আইন উলংঘা কৰা চালকসকলৰ ওপৰত জৰিমনা আৰোপ কৰাৰ লগতে প্ৰয়োজন হ'লে আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ'ব বিশেষকৈ হেলমেট অবিহনে দুচকীয়া বাহন চলোৱা আৰু ছিটবেল্ট নলগোৱাকৈ গাড়ী চলোৱা চালকসকলে 15,000 টকালৈকে জৰিমনা ভৰিবলগীয়া হ'ব পাৰে সেয়েহে নিজৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে আইন মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাইছে প্ৰশাসনে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে
অসম 24 চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।